রাষ্ট্ৰীয় পোষণ মাহ 2022 সবল নাৰী স্বাক্ষৰ শিশু সুস্থ ভাৰত অভিযানৰ পঞ্চম ৰাষ্ট্ৰীয় পোষণ মাহ 2022 উপলক্ষে ভবানীপুৰ সংহত শিশু উন্নয়ন প্ৰকল্পৰ উদ্যোগত ঢাকালিয়াপাৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত এনিমিয়া সজাগতা সভা পুষ্টিকৰ থলুৱা খাদ্যৰ মেলাৰ আয়োজন কৰে। মেলাখনত ঢাকালিয়াপাৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ সমীৰ খান, বৰপেটাৰ বিশেষ মহিলা কোষৰ সদস্যা শাশ্বতী শৰ্মা, মৈৰামাৰা গাঁও পঞ্চায়তৰ সভাপতি চুৰহাবালী, জচিয়াতিপাৰা গাঁৱৰ গাঁওবুঢ়া আব্দুৰ ৰহিম, মৈৰামাৰাৰ মুখ্য সেৱিকা মৃদুলা দাগ, সংসদ ভবানীপুৰ শিশু উন্নয়ন প্ৰকল্পৰ পোষণ ব্লক কোঅৰ্ডিনেটৰ বিপুল ৰঞ্জন ভৰালীৰ উপস্থিতিত সংসদ ভবানীপুৰ শিশু উন্নয়ন প্ৰকল্প বিষয়া বীণাৰাণী দেৱীয়ে দ্বাৰ উন্মোচন কৰে। একৰ পৰা 30 তাৰিখলৈ ছেপ্টেম্বৰ মাহত আমি পোষণ মাহ পালন কৰি আহিছোঁ আৰু তাৰে লগত সংগতি ৰাখি আজি এই মৈৰামাৰা বি চাৰ্কুলত আমি আমাৰ অংগনবাদী ৱাৰ্কাৰ ছুপাৰভাইজাৰৰ সহযোগত আৰু ৰাইজৰ সহযোগত এই পোষণ মেলাখন পাতিছোঁ। এই পোষণ মেলাখনৰ উদ্দেশ্য আমাৰ এটাই, যাতে সকলো মানুহে লোকেলি এভেইলেবল অৰ্থাৎ স্থানীয়ভাৱে উপলব্ধ বস্তুখিনিৰ ওপৰত গুৰুত্ব দিয়ে। বজাৰৰ পৰা লাই শাক পালেং শাক কিনি অনাতকৈ ঘৰতে যাতে সৰুকৈ চোতালৰ আগত বা চোতালৰ পিছফালে বা ঘৰৰ পিছফালে অলপ জেগা উলিয়াই নিজা কৰি খেতিখিনি কৰি যাতে খাব পাৰে আৰু খালে কি উপকাৰ হ'ব সেই বিষয়ে আমি এই মাহটোত গোটেই এৱাৰনেছ কৰি ঘূৰি ফুৰিছোঁ আৰু আজিও ইয়াতে আমি তাকেই কৈছোঁ যে থলুৱাভাৱে উৎপাদিত সামগ্ৰীখিনি বেছিকৈ ব্যৱহাৰ কৰক আৰু তাৰ পুষ্টিৰ লগত বজাৰৰ পুষ্টিৰ তুলনা নহয়। গতিকে বজাৰৰ বস্তু সোনকালে বাদ দিয়ক আৰু নিজৰ ঘৰত উৎপাদন কৰি অলপ বস্তু হ'লেও খোৱা কৰক, যাতে আমাৰ পুষ্টিখিনি বৃদ্ধি হয় আৰু বিশেষ কৰি শিশুৰ ক্ষেত্ৰত, গৰ্ভৱতী মাতৃৰ ক্ষেত্ৰত, কিশোৰীৰ ক্ষেত্ৰত যাতে আমাৰ এনিমিয়া দূৰ কৰিব পাৰোঁ এই পুষ্টি সাধন কৰি। ধন্যবাদ। মোৰ নাম শ্ৰী বীণাৰাণী দেৱী, ভবানীপুৰ সংহত শিশু উন্নয়ন প্ৰকল্পৰ প্ৰকল্প বিষয়া। বন্ধু অঙ্গনবাড়ির কথা এবার শুনিছানে নাই? বন্ধু অঙ্গনবাড়ির কথা এবার শুনিছানে নাই? বন্ধু অঙ্গনবাড়ির কর্মী আমি হলু আর্মি, অঙ্গনবাড়ির কর্মী আমি হলু আর্মি, যুদ্ধ ক্ষেত্ৰত নামিছো আমি মোবাইল হাতত লৈ। বন্ধু অঙ্গনবাড়ির কথা এবার শুনিছানে নাই? বন্ধু অঙ্গনবাড়ি জন্মৰ পৰা 6 বছৰলৈ, জন্মৰ পৰা 6 বছৰলৈ পৰিপুষ্টিৰ শিক্ষা দিওঁ প্ৰেগনেণ্ট নাৰ্ছিং লৈ। বন্ধু অঙ্গনবাড়ির কথা এবার শুনিছানে নাই? বন্ধু অঙ্গনবাড়ির কর্মী আমি হলু আর্মি, অঙ্গনবাড়ির কর্মী আমি হলু আর্মি, যুদ্ধ ক্ষেত্ৰত নামিছো আমি মোবাইল হাতত লৈ। বন্ধু অঙ্গনবাড়ির কথা এবার শুনিছানে নাই? বন্ধু অঙ্গনবাড়ি প্ৰাক-প্ৰাথমিক শিক্ষা আৰু গ্ৰামীণ স্বাস্থ্য মেলা, প্ৰাক-প্ৰাথমিক শিক্ষা আৰু গ্ৰামীণ স্বাস্থ্য মেলা, হোম ভিজিট কৰিবলৈ নকৰোঁ আমি হেলা। বন্ধু অঙ্গনবাড়িৰ কথা এবাৰ শুনিছানে নাই? বন্ধু অঙ্গনবাড়ি কৰ্মী আমি হলো আৰ্মি, অঙ্গনবাড়িৰ কৰ্মী আমি হলো আৰ্মি, যুদ্ধ ক্ষেত্ৰত নামিছো আমি মোবাইল হাতত লৈ। বন্ধু অঙ্গনবাড়ির কথা এবার শুনিছানে নাই? বন্ধু অঙ্গনবাড়ি আধাৰ ভেৰিফিকেশ্যন কৰিলো সমাপন, আধাৰ ভেৰিফিকেশ্যন কৰিলো সমাপন, পোষণ মেলাৰ থলী লৈ জনালো স্বাগতম। বন্ধু অঙ্গনবাড়ির কথা এবার শুনিছানে নাই? বন্ধু অঙ্গনবাড়ি কর্মী আমি হলু আর্মি, অঙ্গনবাড়ি
বন্ধু অঙ্গনবাড়ির কথা এবার শুনিছানে নাই বন্ধু অঙ্গনবাড়ির কথা এবার শুনিছানে নাই বন্ধু অঙ্গনবাড়ি। ধন্যবাদ। বহুত বহুত ধন্যবাদ বাইদেউ। এখন মাহৰ বিষয়ে কি মেছেজ দিব খোজে ল'ৰা ছোৱালী অঞ্চলৰ হয়, আমাৰ পঞ্চম বাৰ্ষিক পোষণ মাহ উপলক্ষে আমি মৈৰামাৰা বিত আজি ঢাকালীয়াপাৰা হাই ছেকেণ্ডাৰী স্কুলত এখনি সজাগতামূলক সভাৰ আয়োজন কৰিছোঁ। তাৰ লগতে এখনি আমি ফুড মেলাৰ আয়োজন কৰিছোঁ। আৰু এই ফুড মেলা বা আমাৰ এই সজাগতাৰ বিষয়ে মানুহক আমি এইটোৱে মেছেজ দিব খুজিছোঁ যে আমাৰ বৰ্তমান আমাৰ ভাৰতত যিটো এটা ডাঙৰ সমস্যা হৈছে পুষ্টিহীনতা, এই পুষ্টিহীনতাটো যাতে আমি সমাজৰ পৰা দূৰ কৰিব পাৰোঁ। তাৰোপৰি আমাৰ এতিয়া আমি ভাবিছোঁ যে আমাৰ যিবিলাক থলুৱা খাদ্য আছে, আমাৰ সহজতে পোৱা যিবিলাক খাদ্য আছে সেইবিলাকত বহুতো আমাৰ ভিটামিন আছে, ভিটামিন, কেলছিয়াম, চি ভিটামিন, যিখিনি আমাৰ সৰু ল'ৰা ছোৱালী এটা সুস্থ সবল হোৱাৰ কাৰণে যথেষ্ট। গতিকে সেই খাদ্যখিনি মানুহে যাতে সহজতে গ্ৰহণ কৰিব পাৰে সেই মেছেজটো আমি ৰাইজক দিব বিচাৰিছোঁ। মোৰ নাম মৃদুলা দাস, মই ইয়াৰে মুখ্য সেৱিকা হওঁ। মৈৰামাৰা বিৰ মই মুখ্য সেৱিকা হওঁ। আমাৰ এইটো মাহত আমি এই মাহটোত আমি প্ৰতিটো চাৰ্কেলতে আমাৰ টোটেল 14টা চাৰ্কেল হয় আমাৰ ভৱানীপুৰ সংগঠন উন্নয়ন প্ৰকল্প উদ্যোগতে। তো ইয়াতে আমি 14টা এনেকুৱা ধৰণৰ অনুষ্ঠান পাতি আছোঁ আৰু প্ৰতিটো অনুষ্ঠানে আমি একেবাৰে ভিতৰৰ গাঁৱলীয়া অঞ্চল পাতি আছোঁ প্ৰতিটো চক্ৰতে, যাতে আমি সমাজৰ মানুহসকলক যে আমি একেলগে লগত লৈ তেওঁলোকৰ সহযোগত যেন আমি এই অনুষ্ঠান পাতিব পাৰোঁ। কাৰণ আমাৰ এই অনুষ্ঠানৰ এটা উদ্দেশ্য হৈছে যে জন আন্দোলন বুলি আছে। কাৰণ সকলোৰে সহযোগত যেতিয়া আমি অনুষ্ঠানটো পাতিম তেতিয়া কি হয়, প্ৰতিগৰাকী ব্যক্তি এইটো উপলব্ধিটো কৰিব পাৰিব যে হয় এইটো আমাৰ প্ৰয়োজনীয় হয়, আৰু তেওঁলোকে সমাজৰ এটা মেছেজ দিব পাৰিব। আৰু কাৰণ আমাৰ কেনেকুৱা হয়, আমি অনুষ্ঠান পাতি থাকোঁ কিন্তু পিছত আমাৰ সেইটো সেনেকুৱা ধৰণৰ আমি আউটপুট পোৱা নাযায়। কিন্তু আমি যদি সমাজৰ মানুহৰ একেলগে যদি আমি কামবোৰ কৰোঁ তেতিয়াহ'লে তেওঁলোকে এই মেছেজসমূহ দিয়াত সহায় সুবিধা হয় আমাৰ কাৰণে। গতিকে এনেকুৱা ধৰণৰ উদ্দেশ্যত আমি এই অনুষ্ঠানত পাতি আছোঁ। আমাৰ গৰ্ভৱতী মহিলাক আমাক বিশেষকৈ তেওঁলোকৰ প্ৰথম কথা চাব লাগিব যে তেওঁলোকে এনিমিয়াত যেন ভুক্তভোগী নহয়, এনিমিয়া মানে ৰক্তহীনত যেন তেওঁলোকে ভুগিব লগা হয়। তাতে আমাৰ যিসমূহ শাক পাচলি আছে, সেউজীয়া শাক পাচলি ঘৰতে উপলব্ধ হয়, যিসমূহ শাক পাচলি বিশেষকৈ সাৰ নিদিয়া। ইয়াৰ উপৰিও আমাৰ আইৰণ জাতীয় বস্তু যেনেকৈ কাচকল আছে, আমাৰ যেনেকুৱা ইয়াতে আমাৰ সেই আছে কলডিল আছে, আৰু ঢেকীয়া শাক আছে, শাকজাতীয় বস্তুখিনি। ইয়াৰ উপৰিও আমাৰ ফল মূল জাতীয় বস্তুবোৰ আমি তেওঁলোকক খাব লাগে। আৰু খোৱা খাদ্যৰ লগতে আপোনালোকে আৰু এটা বস্তুত তেওঁলোকে গুৰুত্ব দিব লাগে, সেইটো হৈছে খোৱা পানীটো। কাৰণ আমাৰ গাঁৱলীয়া অঞ্চলত এটা বস্তু লক্ষ্য কৰিব যে বৰ্তমান আৰ্ছেনিক বা ফ্ল'ৰাইড জাতীয় এইবিলাক বস্তু খোৱা এইবিলাক হৈছে কেমিকেল। এইবিলাক যাতে এইবোৰ বস্তু যেন আমাৰ পানী যে দূষিত নকৰে, আৰু সেইবোৰ পানী খালে কিন্তু গৰ্ভৱতী মহিলাগৰাকীৰ বিভিন্ন ধৰণৰ বেমাৰ আজাৰ পৰা সম্ভাৱনা থাকে। বিশেষকৈ তেওঁৰ লগতে শিশুগৰাকীৰো বেমাৰ আজাৰ হোৱাৰ সম্ভাৱনা, আৰু সেই শিশুগৰাকীৰ পিছত কিন্তু তেওঁলোকে পংগুও হ'ব পাৰে, তেওঁলোকে এটা সুস্থ শিশু জন্ম নহ'ব পাৰে। আৰু এই ক্ষেত্ৰত আমি খোৱা খাদ্যৰ লগতে আমি পানীৰ লগতো আমি এই ক্ষেত্ৰত গুৰুত্ব দিব লাগে, আৰু লগতে এটা সুস্থ পৰিৱেশত তেখেতক আমি ৰাখিব লাগে। আমাৰ যিখিনি চৌহদটো থাকে সেইটো এটা খুব সুস্থ পৰিৱেশ হ'ব, তাত যে লেতেৰা নাথাকে। গতিকে এনেকুৱা ধৰণৰ কিছুমান বস্তু আমি গুৰুত্ব আৰোপ কৰিব লাগিব। এগৰাকী আমি গৰ্ভৱতী মহিলাক সুস্থকৈ ৰাখি তেওঁৰ এগৰাকী সুস্থ সন্তান জন্ম দিয়াৰ ক্ষেত্ৰত আমি গুৰুত্ব আৰোপ কৰিব লাগিব। ল'ৰা ছোৱালী যে তাক মানে হেল্ডি গুড হোৱাৰ কাৰণে তেওঁলোকৰ এইটো আমাৰ যেনেকুৱা হৈছে, প্ৰথমতে যেতিয়া শিশুগৰাকী জন্ম হোৱাৰ লগতে তেখেতৰ বিশেষ গুৰুত্ব কৰে তেখেতৰ মাকৰ গাখীৰটো। মাকৰ গাখীৰত কিন্তু আপোনাৰ কাৰ্বহাইড্ৰেট, প্ৰ'টিন, ভিটামিন, তেখেতৰ যদি পিয়াহ লাগে পানীটো তাতে গোটেইখিনি বস্তু তাতেই আছে, এভৰিথিং তাতে পোৱা যায়। আৰু সেই প্ৰথম ছমাহ আমি বিশেষকৈ মাকৰ গাখীৰ খুৱাব লাগে। তাৰপিছত ছমাহ হৈ যোৱাৰ পিছত লাহে লাহেকৈ আমি তেওঁলোকক গোটা আহাৰ খুৱাব লাগে। গোটা আহাৰ হিচাপে চাব গ'লে খিচিৰি খুৱাব পাৰে, তাত তেওঁলোকক আপোনালোকে মানে চুজি, পায়স এনেকুৱা ধৰণৰ কিছুমান বস্তু আছে যাতে তেওঁলোকে লাহে লাহে খাব পাৰে সেই বস্তুখিনি, যাতে টেষ্টটো পায়। আৰু তাৰপিছত আপোনালোকে আমাৰ বিভিন্ন ধৰণৰ যিসমূহ শাক পাচলি, আঞ্জা, আমি এইবোৰ বস্তু আমি সচৰাচৰ যিসমূহ বস্তু পোৱা যায় আমি লাহে লাহে তেওঁলোকক খুৱাব পাৰোঁ। সেইটোত আমাৰ কোনো নাই, কিন্তু তেওঁলোকক যিখিনি পৰিমাণৰ খাদ্য যিখিনি সময়ত খুৱাব লাগে সেইটো যেন তেওঁলোকে ফ'ল' কৰে। কাৰণ বৰ্তমান সময়ত আমাৰ পুষ্টিহীনতাৰ ভোগা শিশু দিনক দিনে বাঢ়ি গৈ আছে, বিশেষকৈ আমাৰ এই খাদ্যৰ ফলত তেওঁলোকৰ কি হয়, ওজনটো সময়ে তেখেতৰ কি হয়, এনেকুৱা ধৰণৰ খাদ্যটো নোখোৱাৰ ফলত তেওঁলোকে কি হয়, বৰ্তমান পুষ্টিহীনতাৰ ভোগা হৈছে। আৰু সেইটোৱে আমাৰ কাৰণে ডাঙৰ মাৰাত্মক ব্যাধি ৰূপে আমাৰ কাৰণে চিহ্নিত হৈ আছে। আৰু তাৰ ওপৰতো আমি ভালেখিনি কাম কৰিও আছোঁ এইখিনিৰ ওপৰত। মোৰ নাম বিভু ৰঞ্জন ভৰালী, মই পোষণ অভিযান আমাৰ ভৱানীপুৰ সংগঠন শিশু উন্নয়ন প্ৰকল্প পোষণ অভিযানৰ ব্লক কোঅৰ্ডিনেটৰ হয়। ধন্যবাদ।